ইয়াত বহি আছ তই চিন্তা কৰিছ কিনো কবি বন্ধু উপায় নাই বন্ধ দিন বন্ধ এতিয়া 21 দিন লকডাউন দিছে উপায়তো নাই তাকে বন অকণকে চাফা কৰিছো কাম বন নাই দেখি ৰুমটোতে কিমান চলাই থাকিবি উপায় নাই সেইটো হয় বাৰু তাকে বন আছে তাকে চফা কৰোঁ বুলি ভাবি আছো ইমান জাবৰ হ'ল ৰুমটোতো কিমান সোমাইছিল এতিয়া মহ দাহ এতিয়া হাবিখন কাটি দিলে মহ দাহখিনিও পলাব সেই ওচৰতে কেৰেলা চেৰেলা লগাই দিছোঁ আৰু এয়া মোৰ যিটো ডিউটি বন্ধই বন্ধুটো হয় এতিয়া কি কৰিবা গ'লেও যাবলৈও গাড়ী নাই তাকে এতিয়া আছো গুৱাহাটীতে এতিয়া যাম বুলি ভাবি আছো ভাবি থকা এতিয়া উপায় নাইকিয়া হৈছে গাড়ীয়ে নাই তাকেইতো এতিয়া কেৰেলাত নে কি ক'ত নে মহাৰাষ্ট্ৰ তাত বোলে মানুহ ঢেৰ মৰিছে কোৱা তাকে মই নিউজ চাইছিলোঁ এতিয়াতো অসম পালেহি বৰবাদ হ'ব তাকে অসমীয়া মানুহবিলাকতো বুজিয়ে নাপায় কৰোণা কি মৰিলেও মই আনকো মৰ তাকে নিউজত চাইছোঁ আৰু ভয়ে লাগে মেছ আহিলোঁ কেতিয়া আহিলা হ'ল অলপ দেৰি এই বুবুল গৈছিলে তাকে মই হেৰি পালা পালোঁ দিয়া ঠিক আছে এতিয়া অকলে থাকি আমনি লাগি যায় ৰুমত বুবুলে এইবিলাক কাম কৰি আছে তুমি কৰি দিব পাৰা কৰিব পাৰি এইটো কি আৰু আজি চফা কৰিছে কাইলৈ তেনেকৈ থৈ দিব সি তেনেকুৱাই মানুহটো আধা খনীয়া কাম কৰি থাকে সেই তেনেকুৱা এতিয়া ৰুমতো কি কৰি থাকিব সি ৰাতিপুৱা শুই উঠিলে টিকটক চালে কেৰম বোৰ্ড খেলিলে পাবজি খেলিলে কি কৰিব আৰু তেনেকৈ গোটেই দিনটো ৰুমতে এনেই গৈছে বেকাৰ আমনি লাগে কিমান থাকিবা সেই দেখিছাই নহয় কেনেকৈ চাইকেল দলিয়াই দিছে নিউজটো অন কৰিলে বুজিছানে গোটেই মাথাটোৱে নষ্ট হৈ যায় তাকে এইফালে পুলিচে মাৰিলে এইফালে মানুহে পুলিচক মাৰিলে কোনটোহে চাবা এতিয়া ব'লা নহ'লে ভিতৰলৈকে যাওঁ নে কি ইয়াত থাকিলেও মহৰ পৰা শান্তি নাই ৰুমত থাকিলেও গৰমৰ পৰা শান্তি নাই উপায় নাই আৰু এনেকেই যাব লাগিব আমাৰ দিনকেইটা ৰুমলৈকে যাওঁ ৰুমতে কি কৰোঁ আৰু ন যি গৰম